নমস্কাৰ, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অকণমান বেলেগ এটা ভিডিঅ' আনিছোঁ। যিহেতু সকলোৱে অসম আৰক্ষী বা বন বিভাগৰ কাৰণে প্ৰস্তুতি চলাই আছে, শাৰীৰিক প্ৰস্তুতি চলাই আছে। শাৰীৰিক প্ৰস্তুতিৰ লগে লগে আমি লিখিত পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰিব লাগিব। গতিকে অসম বন বিভাগেই হওক বা অসম আৰক্ষীয়ে হওক, তাত লিখিত পৰীক্ষাত যিবোৰ জিকে আহে, সাধাৰণ জ্ঞান জেনেৰেল নলেজ, তাৰ কাৰণে আমি কি টপিক পঢ়িব লাগিব, আচলতে কি মেইন টপিকৰ পৰা কুৱেশ্যন আহে, সেই টপিকখিনি আপোনালোকক আজি জনাম। আপোনালোকৰ সুবিধাৰ্থে মই টপিকখিনি লিখি ৰাখিছোঁ আৰু সেই টপিকখিনিৰ বিষয়ে আপোনালোকক জনাম। গতিকে আপোনালোকে নোটছ কৰি ল'ব, নোট কৰি ৰাখিব। গতিকে আপোনালোকৰ সহায় হ'ব। গতিকে প্ৰথম এনেকুৱা ভিডিঅ' বনাইছোঁ। নেক্সট ইয়াৰ ওপৰত আৰু ভিডিঅ' বনাম যদিহে আপোনালোকে বিচাৰে যে প্ৰতিটো বিষয়ৰে টপিক ৱাইজ যদি আপোনালোকে ক্লাছ বিচাৰে, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ টপিকখিনি আপোনালোকক দি দিওঁ, ইম্পৰ্টেণ্ট টপিকছ। আপোনালোকে টপিকছখিনি নোট কৰি ল'ব। ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। টপিকখিনি হ'ল, মূল টপিক সকলোৱে জানে, আছাম হিষ্ট্ৰী। আছাম হিষ্ট্ৰী এনেকুৱা এটা টপিক, তাৰ পৰা যথেষ্টখিনি কুৱেশ্যন আহে। গতিকে আপোনালোকে জানেই, অসমৰ প্ৰথম ইতিহাস আপোনালোকে ভালদৰে পঢ়িব লাগিব। কেনেদৰে অসম হ'ল, কি কথা, একদম আহোমৰ শেষ ৰাজধানীলৈকে পঢ়িব লাগিব। এনেধৰণে আপোনালোকে পঢ়ি গৈ থাকিব লাগিব। আহোমৰ হওক, যিমানখিনি টপিকছ আছে আছাম হিষ্ট্ৰী আপোনালোকে টপিকখিনি ক্লিয়াৰ কৰিব লাগিব। অকল আছাম হিষ্ট্ৰী বুলি ক'লেই নহ'ব, তাৰ ভিতৰত বহুতখিনি পঢ়িব লগা আছে। আপোনালোকে ভালদৰে পঢ়িব। দ্বিতীয়টো হ'ল ইণ্ডিয়ান হিষ্ট্ৰীও তেনেদৰে আপোনালোকে এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা একদম শেষলৈকে আপোনালোকে পঢ়িব লাগিব। এই দুটা হ'ল মূল টপিক, যথেষ্টখিনি কুৱেশ্যন আহে। তাৰোপৰি আহে এটা ইম্পৰ্টেণ্ট টপিক হ'ল আছাম জিঅ'গ্ৰাফী। আছাম জিঅ'গ্ৰাফীৰো যথেষ্টখিনি চাব টপিক ভিতৰত আছে। অকল আছাম জিঅ'গ্ৰাফী বুলি ক'লে নহ'ব, যেনেকৈ নদীৰ বিষয়ে চাব লাগিব, পৰ্বত, পাহাৰ, ভৌগোলিক পৰিসীমা, এইবিলাক যথেষ্টখিনি ভিতৰত টপিক আছে। সেইখিনি আপোনালোকে গভীৰভাৱে ভিতৰলৈ গৈ অধ্যয়ন কৰিব লাগিব। তেনেদৰে ইণ্ডিয়ান জিঅ'গ্ৰাফীও একেই, নদী, পাহাৰ, সম্পূৰ্ণ গোটেই বস্তুখিনি আপোনালোকে ভালদৰে চাব লাগিব। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট টপিক হ'ল পলিটি। ৰাজনীতিৰ ওপৰত আপোনালোকে ভালদৰে অধ্যয়ন কৰিব লাগিব। ৰাজনীতিৰ ওপৰত যথেষ্ট কুৱেশ্যন আহে। তাৰপিছত আহি গ'ল একদম ইম্পৰ্টেণ্ট টপিক, আছামিজ লিটাৰেচাৰ। অসমীয়া সাহিত্যৰ ওপৰত যথেষ্ট কুৱেশ্যন আহে। বুকছ এণ্ড অথৰৰ পৰা ধৰি সাহিত্যিকৰ ওপৰত আহে, বহুতখিনি কুৱেশ্যন আহে। গতিকে অসমীয়া সাহিত্যৰ ভিতৰত আপোনালোকে গোটেই গভীৰভাৱে অধ্যয়ন কৰিব লাগিব। তাৰপিছত আহিলে ফেষ্টিভেল, আৰ্ট এণ্ড কালচাৰ। এইখিনি জাতি জনগোষ্ঠীৰ তেওঁলোকৰ নৃত্য, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ ভাষা, তেওঁলোকৰ খাদ্য, গোটেইখিনি আপোনালোকে অসমৰে হওক বা অসমৰ বাহিৰৰ ভাৰতৰ যিখিনি জাতি জনগোষ্ঠী আছে, সেইখিনি বিশেষকৈ অসমৰখিনিৰ ওপৰত যথেষ্টখিনি আপোনালোকে এইটোৰ ওপৰত গুৰুত্ব দিব। তাৰপৰা আহিলে ইকনমিটোৰ ওপৰতো আপোনালোকে যথেষ্ট পঢ়িব লাগিব। তাৰোপৰি এটা মেইন টপিক হ'ল গেমছ এণ্ড স্পৰ্টছ। খেলৰ ওপৰত যথেষ্টখিনি কুৱেশ্যন আহে, আপোনালোকে দেখিছেই। আৰু অসমৰো এতিয়া লাভলীনা বৰগোহাঁই, হিমা দাসৰ পৰা ধৰি যথেষ্টখিনি এতিয়া কুৱেশ্যন আহিবলৈ লৈছে অসমৰ ওপৰতো। গতিকে আপোনালোকে স্পৰ্টছৰ ওপৰত গুৰুত্ব দিব। লগতে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনখিনিৰ ওপৰতো আপোনালোকে যথেষ্টখিনি গুৰুত্ব দিব লাগিব। তাৰ ওপৰত আহিলে ইম্পৰ্টেণ্ট ডে এণ্ড ইভেণ্টৰ ওপৰত 2-3টা কুৱেশ্যন মিনিমাম আহেই। থিমছৰ ওপৰত কুৱেশ্যন আহে যে বিশ্ব পৰিৱেশ দিৱস 2026 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ থিমটো কি আছিলে, এনেকুৱা থিম আহে। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে চাবই লাগিব। কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে নিউজ চাব লাগিব, এক্টিভ থাকিব লাগিব তাৰ ওপৰত। ছায়েন্সৰ ওপৰত কুৱেশ্যন আহে, কম্পিউটাৰৰ ওপৰত কুৱেশ্যন আহে। আৰু আমাৰ নৰ্থ ইষ্টৰ জাতি জনগোষ্ঠী, ভৌগোলিক সীমা পৰিসীমা, সকলোখিনি পাহাৰ পৰ্বত, সেইখিনি আপোনালোকে চাব লাগিব। আৰু তেনেধৰণে বহুতখিনি চাব টপিক আছে আৰু বহুতখিনি আপোনালোকে টপিক আছে, যিবিলাক টপিক আপোনালোকে চাব লাগিব। সেইখিনি আপোনালোকে নিজেই অধ্যয়ন কৰিব লাগিব, চাব লাগিব। যথেষ্টখিনি ষ্টেটিক টপিক আছে, সৰু সৰু কুৱেশ্যন আহে, সেইবিলাকো আপোনালোকে চাব লাগিব। গতিকে মোটামুটি জিকেৰ চিলেবাছখিনি এইখিনি আপোনালোকে ভালদৰে অধ্যয়ন কৰিলে, এতিয়াৰ পৰা নোটছ বনাই গ'লে, ভালদৰে অধ্যয়ন কৰিলে, আপোনালোকৰ ৰিভিজন কৰি গৈ থাকিলে সময়ত যথেষ্টখিনি লাভ হ'ব। আৰু আপোনালোকে যদি বিচাৰে আছাম হিষ্ট্ৰী এটা পাৰ্টৰ ওপৰত যদি আপোনালোকে ক্লাছ বিচাৰে, কমেণ্ট কৰিব, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকে সহায় হৈছে বুলি ভাবে, এটা কমেণ্ট কৰিব। বন্ধুসকলক শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰ সহায় হয় আগন্তুক ইণ্টাৰভিউৰ কাৰণে। আৰু আপোনালোকে যদি বিচাৰে কমেণ্ট কৰিব, মই ক্লাছ আনিবলৈ চেষ্টা কৰিম। অসমীয়া সাহিত্য, ইণ্ডিয়ান হিষ্ট্ৰী যি আছে মই দিবলৈ চেষ্টা কৰিম আপোনালোকক। ইম্পৰ্টেণ্ট টপিকছখিনি আপোনালোকে নোটছ বনাই যাব পাৰিব। আৰু আজিৰ ভিডিঅ'ত এইখিনি আছিলে। যিসকলে এতিয়ালৈকে চেনেলটোত
নতুনকৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰাই নাই, কাইণ্ডলি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।